নমস্কাৰ, মই দীপশিখাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আৰু আজি মই এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে জনাবলৈ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। তেন্তে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আমি নাজিৰা সৰস্বতী নয়ন মিলন ডান্স একাডেমি আয়োজন কৰা অনলাইন মডেলিং আৰু বিহু কম্পিটিশ্যনত আমি অংশগ্ৰহণ কৰিবলৈ লৈছোঁ। আৰু মোৰ লগত পম্পী আৰু চিম্পীও অংশগ্ৰহণ কৰিব। আৰু মই আজি গৈ আছোঁ পম্পীহঁতৰ ঘৰলৈ। তেন্তে আপোনালোকে চাই থাকিব, আমি কেনেকৈ কি কৰোঁ আপোনালোকক চব দেখাই থাকিম। তুমি এতিয়া মই ওলাবলৈ লৈছোঁ আৰু অলপ মেকআপ হৈ আছে আৰু বহুত বাকী আছে। এই চিম্পী মুখখন ওলালে, তাই এতিয়া বহি আছে। তাই বাকীবোৰ কৰিম আৰু আমি লাহেকৈ। আপোনালোকে লাষ্টলৈ চাই থাকিব দেই, স্কিপ নকৰাকৈ। এয়া চাওক, আমি ৰেডি হৈ গ'লোঁ। এয়া পম্পী দেউৰী সাজত ড্ৰেছ, এয়া আৰু এয়া চিম্পী। কেনেকুৱা লাগিছে সকলোৱে জনাব। আৰু গৰমটো কেনেকুৱা পাইছে জনাব দেই। আমি পুৰা গৰমতো আমি এৰি দিয়া নাই। এয়া এইজনী চিম্পী, এইজনী পম্পী। গৰমত পানী খাইছোঁ। এতিয়া আমি ওলাইছোঁ। মানুহ আছে চিঞৰিছে। এইজনী কালি মানে অকণমান আমাৰ গণ্ডগোল হ'ল, কিন্তু উপায় নাই, একো নাই। আমি আকৌ আজি আহি আছোঁ, আজি আকৌ দুপৰীয়াতে আহিছোঁ দেই। কি ৰ'দখনত মানুহে ভাবে চাগে এইজনী কিহে উকালে। বেলেগ ডাঙৰ ৰ'দ দিছে, বহুত ডাঙৰ ৰ'দ দিছে। আজি এই কছাৰী হৈছে, গা পুৰিছ। বাপৰে, আমাৰ পম্পীলৈ চুলিখিনি চাওঁ। পম্পী এইয়া ফটো পৰ্ব। ফাইনেলি আমাৰ চব কাম কৰি শেষ হৈ গ'ল। তাই হৈ গ'ল আমাৰ বহু অসমীয়া ভাষা, জনপ্ৰিয় অসমীয়া ভাষাটো মাতিবইতো লাগিব। আৰু বহুত কষ্ট। 1টা বজাতে অহা, 6টা বাজি গ'ল। এতিয়া 6টা 9 বৰষুণে দিব হ'ল। 6টা 9 হ'ল। মানে আমি ভিডিঅ' বনাই আছোঁ, শেষ হ'ল। এতিয়া ঘৰলৈ যাবগৈ লাগে। বাই বাই। প্ৰেক্টিচ নাই কৰা সেইকাৰণে। সেনেকৈ নোৱাৰি নহয়।